আমাৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ষ্টাৰ্ট কৰিম ক্লাছ 10ৰ চেপ্টাৰ 5 মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন এনে কোৱা হয় পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেন্টছ সো মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন এই চেপ্টাৰটো পঢ়াৰ আগতে আমি জানিব লাগিব মৌল কি প্ৰথমে জানিব লাগিব মৌল কি বা মৌলক কাক কয় মৌল হ'ল একে প্ৰকাৰৰ পৰমাণুৰ একে প্ৰকাৰৰ পৰমাণুৰে গঠিত পদাৰ্থ যেনে হাইড্ৰোজেন হিলিয়াম লিথিয়াম অক্সিজেন এটসেট্ৰা ইত্যাদি কিন্তু যদি আমি উদাহৰণ হিচাপে এনেকৈ চাওঁ H2O যদি আমি H2O ইয়াতে চোৱা ইয়াতে হাইড্ৰোজেন আৰু অক্সিজেন আছে ই কিন্তু মৌল নহয় মৌল হ'বলৈ হ'লে একে প্ৰকাৰৰ পৰমাণু হ'ব লাগিব যেনে হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন এইসমূহক মৌল বুলি কোৱা হয় তাৰ লগতে আছে পৰ্যায়বৃত্ত যদি আমি পৰ্যায়বৃত্তৰ কথা আলোচনা কৰোঁ পৰ্যায়বৃত্ত হ'ল কিছু নিৰ্দিষ্ট ব্যৱধানত বা কিছু সময়ৰ মূৰে মূৰে যদি কোনো বস্তু বা একেখিনি কথাকে পুনৰাবৃত্তি হয় তেতিয়াহ'লে তাক পৰ্যায়বৃত্ত বুলি কোৱা হয় খুব কম সময়ৰ ব্যৱধানত যেনেকৈ আমি যদি দোলনৰ কথা ভাবো আমি দোলনে কি কৰে এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে কি কৰে দোলনিত কৰে দোলন হয় ইয়াক কি বুলি ক'ব পৰ্যায়বৃত্ত গতি বুলি কোৱা হয় ঠিক ইয়াতে শ্ৰেণী বিভাজন আছে শ্ৰেণী বিভাজন হ'ল বিভিন্ন ভাগত আমি যদি ভাগ কৰোঁ এক সঠিক পদ্ধতিৰ সহায়ত তেতিয়াহ'লে তাক শ্ৰেণী বিভাজন কৰা বুলি কোৱা হয় আমি জানো যে এতিয়ালৈকে প্ৰকৃতিত প্ৰায় 118টা মৌল পোৱা গৈছে এই মৌলসমূহৰ বিষয়ে যদি আমি অধ্যয়ন কৰোঁ ইহঁতৰ ধৰ্মৰ বিষয়ে যদি আমি অধ্যয়ন কৰোঁ তেতিয়াহ'লে যদি আমি এক নিৰ্দিষ্ট শ্ৰেণী বিভাজন কৰি অধ্যয়ন কৰোঁ তেতিয়াহ'লে ইহঁতৰ এই ধৰ্মৰ ভিত্তি কৰি বা ইয়াৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি আমি মৌলসমূহক শ্ৰেণী বিভাজন কৰিব পাৰোঁ আৰু এই মৌলসমূহক শ্ৰেণী বিভাজন কৰাৰ কাৰণে বহু বিজ্ঞানীয়ে বহু সাইন্টিষ্টে কি কৰি চেষ্টা কৰিছিলে কিছু মানে সফল হৈছিলে আৰু কিছু পৰিমাণে বিফল হৈছিলে ফলত আমি এক আধুনিক পৰ্যায়বৃত্ত তালিকা মডাৰ্ণ পিৰিয়ডিক টেবুল আমি পাইছো আৰু এই মডাৰ্ণ পিৰিয়ডিক টেবুলৰ ওপৰতে ভিত্তি কৰি আমি আজি যি ৰসায়ন বিজ্ঞান এই মৌলসমূহক যদি আমি বিশৃংখলৰ পৰা যদি শৃংখললৈকে আমি এক শ্ৰেণী বিভাজন কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে মৌলসমূহৰ পাৰমাণৱিক যি ভৰ আছে এই ভৰৰ কি কৰিব কম সংখ্যকৰ পৰা বেছি সংখ্যক ঊৰ্ধ্বক্ৰমত আমি কি কৰিব পাৰোঁ সজাব পাৰোঁ যেনেকুৱা বিশৃংখলৰ পৰা শৃংখল বুলি ক'লে আমি এনেকুৱা বুজো যে আমি যদি এখন দোকান বুলি ভাবোঁ দোকান এখন দিওঁ তেতিয়া দোকানৰ প্ৰতিটো বস্তুৱে যেনেকুৱা কলগেট হওক চাবোন হওক বেলেগ বেলেগ বস্তু বেলেগ বেলেগ জেগাত থৈ দিয়া হয় এক শৃংখলভাৱে সজোৱা থাকে যেনেকুৱা যদি আমি ফাৰ্মাচীৰ কথাকে ভাবোঁ ফাৰ্মাচীৰ প্ৰতিটো ঔষধৰ কাৰণে বেলেগ বেলেগ চেম্বাৰ থাকে সিহঁতে বেলেগ বেলেগ জেগাত থৈ দিয়ে এটা শৃংখল পদ্ধতিৰে আমি অতি সহজে এটা ঔষধ বিচাৰি উলিয়াব পাৰোঁ বা সহজে আমি এজন গ্ৰাহকক সেই বস্তুখিনি তেওঁক দিব পাৰোঁ তাৰ কাৰণে আমি শ্ৰেণী বিভাজন কৰা হয় এক সঠিক পদ্ধতিৰ সহায়ত ঠিক তেনেদৰে আমাৰ এই পৰমাণুসমূহকো কি কৰিছিলে কিছুমান ৰসায়নবিদসকলে কি কৰিছিলে শ্ৰেণী বিভাজন কৰিছিলে তাৰ জোহান উইলফ্ৰেড ডুবাইনে কি কৰিছিলে 1817 চনত কি কৰিছিলে এই জাৰ্মান ৰসায়নবিদ কি কৰিছিলে মৌলসমূহৰ শ্ৰেণী বিভাজন কৰাৰ কাৰণে প্ৰথমে জোহান উইলফ্ৰেড ডুবাই নামৰ এজন জাৰ্মান ৰসায়নবিদে পোন প্ৰথমবাৰৰ বাবে ডুবাইনৰ ট্ৰায়েল উদ্ভাৱন কৰিছিলে 18 চনলৈকে প্ৰায় 30টা মান মৌল পোৱা গৈছিলে আৰু এই ডুবাইনৰ ট্ৰায়েল এই 30টা মৌলৰ ভিতৰত প্ৰায় মানে
ইয়াত তিনিটাকে বুজাইছে এই তিনিটাকে মৌলৰ ভিতৰতে তিনিটা ট্ৰায়ড উদ্ভাৱন কৰিছিলে এই জোহান উলফেন ডুবাইন নামৰ এই জাৰ্মান সাইন্টিষ্টজনে এই প্ৰথমে কি কৰিছিলে এই মৌলসমূহ কি কৰিছিলে শ্ৰেণী বিভাজন কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু এই তিনিটা ট্ৰায়ডত 9টা মৌলকে শ্ৰেণী বিভাজন কৰিবলৈ সক্ষম হৈছিলে কিন্তু বাকি কোনোক সঠিক স্থান দিব পৰা নাছিল তাৰ পিছলৈকে জন নিউল্যান্ড নামৰ আন এজন ইংৰাজ বিজ্ঞানীয়ে 1866 চনত নিউল্যান্ডৰ অষ্টক সূত্ৰ নামেৰে তেওঁ এক নতুন সূত্ৰ উদ্ভাৱন কৰিছিল এই 1866 চনলৈকে প্ৰায় 56টা মৌল পোৱা গৈছিল যদিও নিউল্যান্ডৰ এক অষ্টক সূত্ৰ দিছিলে কিন্তু পৰৱৰ্তী সময়ত নিউল্যান্ডৰ এই 56টা মৌল কি কৰিব পৰা নাছিলে সঠিকভাৱে শ্ৰেণী বিভাজন কৰিব পৰা নাছিলে তাৰ পিছলৈকে এই মেন্ডেলিভ নামৰ এজন ৰুটছ বিজ্ঞানীয়ে মেন্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰ 1869 মানে 1869 চনত কি কৰিছিলে উদ্ভাৱন কৰিছিলে তেওঁ প্ৰায় 63টা মৌলক কি কৰিছিলে শ্ৰেণী বিভাজন কৰিবলৈ চেষ্টা কৰিছিলে পৰৱৰ্তী সময়ত হেনৰি মোজলে নামৰ এজন ইংৰাজ বিজ্ঞানীয়ে আধুনিক পৰ্যায়বৃত্ত তালিকা 1913 চনত আধুনিক পৰ্যায়বৃত্ত তালিকাৰ সূত্ৰ উদ্ভাৱন কৰিছিল আৰু যি আধুনিক পৰ্যায়বৃত্ত তালিকা যাক আমি মডাৰ্ন পিৰিয়ডিক টেবুল বুলি কওঁ সেই টেবুল আজিও আমি ৰসায়ন বিজ্ঞানত পঢ়ো আৰু এই টেবুলে সৰ্বসন্মতিক্ৰমে গ্ৰহণযোগ্য হৈছিল আৰু এই হেনৰি মোজলে যি আমাৰ মৌল আছে 118টা যি মৌল আছে এই মৌলসমূহক কি কৰিছিলে এই শ্ৰেণী বিভাজন কৰিবলৈ সক্ষম হৈছিল তো যে নহওক এই গোটেইখিনি জোহান ডুবাইনৰ পৰা আৰম্ভ কৰি হেনৰি মোজলেলৈকে আমি যি এই চাৰিজন সাইন্টিষ্টে ইয়াৰ লগতে এই হেনৰি মোজলেৰ লগতে পৰৱৰ্তী হাই ক্লাছত আমি নিলছ ব'ৰ নামৰ এজন সাইন্টিষ্টেও কেও সহায় কৰা বুলি কোৱা যায় আধুনিক পৰ্যায়বৃত্ত তালিকাখন সজোৱাৰ সময়ত এই চাৰিজন সাইন্টিষ্টে কি কৰিছিলে সবেই কি কৰিছিলে এই মৌলসমূহক শ্ৰেণী বিভাজন কৰিবলৈ চেষ্টা কৰিছিলে আৰু আমি প্ৰথমতে এই জোহান উলফেন ডুবাইন নামৰ সাইন্টিষ্টজনে কেনেকৈ ট্ৰায়ড বনায় মৌলসমূহক শ্ৰেণী বিভাজন কৰিবলৈ সক্ষম হৈছিলে আৰু এবাৰ আমি আলোচনা কৰিম ডুবাইনৰ ট্ৰায়ড 1817 চনত ডুবাইনৰ ট্ৰায়ড উদ্ভাৱন কৰিছিলে এই ডুবাইনৰ ট্ৰায়ডত মৌলসমূহৰ বৰ্ধিত পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত সজালে তিনিটা মৌল বিশিষ্ট একোটা গোটৰ ৰাসায়নিক ধৰ্ম একে পোৱা যায় যদি মৌলসমূহৰ বৰ্ধিত ক্ৰমত সজোৱা হয় পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজোৱা হয় বা ঊৰ্ধ্বক্ৰমত সজোৱা হয় তেতিয়া দেখা যায় যে তিনিটা মৌল বিশিষ্ট একোটা গোটৰ ৰাসায়নিক ধৰ্ম একে পোৱা যায় আৰু এই ইহঁতকে কি বুলি কোৱা হয় ট্ৰায়ড মাট্ৰিক বুলি কোৱা হয় এই ট্ৰায়ডৰ মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ সমান এই ডুবাইনৰ ট্ৰায়ডৰ যি তিনিটা মৌল আছিল মই এটা উদাহৰণ দিছো লিথিয়াম সোডিয়াম আৰু পটাছিয়াম এই তিনিটা মৌলৰ কৈছে প্ৰথম মৌলটো লিথিয়াম আৰু থাৰ্ড মৌলটো হ'ল পটাছিয়াম এই দুটা মৌলৰ পাৰমাণৱিক ভৰ যোগ কৰিলে আৰু ডিভাইডেড বাই 2 কৰিলে মানে গড় মিলালে 6.9 প্লাস 39 ৰ গড় মান উলিয়ালে এপ্ৰক্সিমেটলি প্ৰায় 23 হয় কাৰ পাৰমাণৱিক ভৰৰ সমান হয় সোডিয়ামৰ পাৰমাণৱিক ভৰৰ সমান হয় একচুয়ালি এই ডুবাইনৰ ট্ৰায়ডত তিনিটা ট্ৰায়ড পাইছিল ডুবাইনে মাত্ৰ তিনিটা ট্ৰায়ড চিনাক্ত কৰিছিল এটা আছিল লিথিয়াম সোডিয়াম পটাছিয়াম আন এটা ট্ৰায়ড আছিল ক্যালসিয়াম স্ট্ৰনটিয়াম আৰু বেৰিয়াম আৰু এটা আছিল ক্লোৰিন ব্ৰমন আয়োডিন আছিল এই তিনিটা ট্ৰায়ড তেওঁ চিনাক্ত
মৌল ইয়াতে আছিলে আৰু বাকিখিনি মৌলসমূহক সঠিক স্থান দিব পৰা নাছিলে এতিয়া কথা হ'ল পাৰমাণৱিক সংখ্যা পাৰমাণৱিক ভৰ বুলিলে কি বুজি পাওঁ আমি পাৰমাণৱিক ভৰ আমি জানো যে মৌল এটা পৰমাণুৰে গঠিত আৰু মৌল এটাৰ যি পৰমাণুৰ যি ভৰ কেন্দ্ৰ থাকে এই কেন্দ্ৰতে নিউক্লিয়াছ থাকে কেন্দ্ৰ নিউক্লিয়াছত প্ৰটন আৰু নিউট্ৰন থাকে আৰু বাহিৰৰ কোণবিলাকত ইলেক্ট্ৰন থাকে তাৰমানে পৰমাণৱিক ভৰ বুলি ক'লে আমি বুজি পাওঁ যে এই প্ৰটন আৰু নিউট্ৰনৰ যোগফলে হৈছে কি পৰমাণু এটাৰ পাৰমাণৱিক ভৰ গতিকে ডুবাইৰ ট্ৰায়াডটো অনলি তিনিটা ট্ৰায়াডতহে কি কৰিছিলে এটা আলোচনা কৰি ডুবাইৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা ডুবাইৰ যে এই যে শ্ৰেণী বিভাজন কৰিছিলে এই ট্ৰায়াড বনাইছিলে ইয়াৰ সীমাবদ্ধতা কি আছে লিমিটেশন কি আছে ইয়াৰ প্ৰথম লিমিটেশন হ'ল তেওঁ অকল পাৰমাণৱিক ভৰৰ আধাৰত শ্ৰেণী বিভাজন কৰিছিল যিটো সঠিক পদ্ধতি নাছিলে এই ডুবাইৰ যে ট্ৰায়াড বনাইছিলে তিনিটা ট্ৰায়াড বনাইছিলে এই তিনিটা ট্ৰায়াড অকল পাৰমাণৱিক ভৰৰ আধাৰতে বনাইছিলে যিটো সঠিক পদ্ধতি নাছিল দ্বিতীয়টো শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা হ'ল মাত্ৰ তিনিটা ট্ৰায়াডে চিনাক্ত কৰিছিলে যদিও তাত 30টা মৌল আছিলে 30টা মৌল আছিলে কিন্তু তিনিটা ট্ৰায়াডে তেওঁ চিনাক্ত কৰিছিলে অৱশিষ্ট মৌলবোৰক সঠিক স্থান দিব পৰা নাছিলে এই 9টা তিনিটা ট্ৰায়াডৰ 9টা মৌলৰ বাহিৰে বাকিসমূহক কোনো সঠিক স্থান দিব পৰা নাছিলে এহে ট্ৰায়াড হিচাপে এই পদ্ধতিটো ব্যৱহাৰ উপযোগী হোৱা নাছিলে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ডুবাইৰ ট্ৰায়াড এইটোৱে উদ্ভাৱন কেনেকৈ কৰিছিলে এই বিষয়ে আমি আজি পঢ়িলো অহা ক্লাছত মানে নেক্সট ভিডিঅ'ত আমি নেক্সট নিউল্যান্ডৰ অষ্টক সূত্ৰৰ বিষয়ে পঢ়িম তোমালোকে ভিডিঅ'সমূহ ভালকৈ চাবা পিছলৈ আকৌ লগ পাম আশা ৰাখিম ধন্যবাদ।